গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ চাদৰৰ পটি কেনেকৈনো লগাব পাৰি। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাদৰৰ পটি 6টা এটা এটাকৈ কাটি ল'ব। মই দেখুওৱাৰ ধৰণে কাটি ল'ব। এনেকৈ পটিকেইটা এটা এটাকৈ কাটি ল'ব। চাদৰখনৰ এটা ছাইডত 3টা পটি লাগিব আৰু আনটো ছাইডত 3টা। এতিয়া মই 3টা পটি জইন কৰি ল'ম। পটি দুটা ওলোটা কৰি লৈ এনেকৈ সমান কৰি ল'ব। আৰু এই ৰঙা চিন দুটা দেখিছেনে? এই ৰঙা চিনবোৰ মই দেখুৱাই দিয়া। এই চিন দুটা সমান কৰি ল'ব দুটা ছাইডৰ। এয়া তেতিয়া ফুলখিনি আৰু পটিটো ধুনীয়া সমান হ'ব। নহ'লে এই দুটা চিন মিলাই নল'লে অসমান হৈ থাকিলে পটি দুটা দেখিবলৈ বেয়া হ'ব। এনেকৈ সমান কৰি লৈ ইয়াতে মই দেখুৱাই দিয়া ইয়াতে এটা চিলাই মাৰি দিব লাগিব। এতিয়া মই আপোনালোকক চিলাই কৰি দেখুৱাম। এনেকৈ ইয়াতে দুটা চিলাই মাৰিব। এনেকৈ আৰু এটা পটি চিলাই কৰি ল'ব। মুঠতে 3টা পটি চিলাই কৰি ল'ব। এনেকৈ মই দেখুৱাই থকা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে। এতিয়া চাওক ফুলটো ধুনীয়াকৈ সমানত পৰিছে আৰু গোটেইখিনি ধুনীয়াকৈ সমান হৈছে, দেখিবলৈ ধুনীয়া হৈছে। এনেকৈ মই 3টা পটি চিলাই কৰি জইন কৰি লৈছোঁ। এয়া ধুনীয়াকৈ ফুলকেইটা সমানত পৰিছে। পটিটো ওলোটা কৰি লৈ এইখিনি ঠাইত ফুল নাই সেইকাৰণে মই পিছত চিলাইটো মাৰিছিলোঁ। সেইকাৰণে এইখিনি মই কাটি দিম। এইখিনি কাপোৰ এয়া চাদৰৰ পটিটো এনেকৈ মই দেখুওৱাৰ ধৰণে এনেকৈ ফল্ড কৰি ল'ব। এনেকৈ তাৰপিছত এইখিনিৰ পৰা এই ফুলখিনিৰ মূৰৰ পৰা আপোনালোকে এনেকৈ চিধাকৈ চিলাই মাৰি যাব। মই চাদৰৰ পটিটো এই আঁচলটোৰ পৰা লগাম কাৰণ মোক কাপোৰযোৰ চিলাব দিওঁতে এইখিনিৰ পৰা পটিটো লগাব দিছে। আপোনালোকে পটিটো ফুলখিনিৰ পৰা মাৰিলেও হ'ব, আপোনালোকৰ ইচ্ছামতে, সেইটোত কোনো কথা নাই। এতিয়া এনেকৈ চিলাইটো চিধা কৰি মূৰলৈকে মাৰি যাব মই দেখুওৱাৰ ধৰণে। এনেকৈ ফল্ড কৰি আপোনালোকে চিধাকৈ চিলাই কৰি যাব। এনেকৈ
আৰু চাদৰখন যাতে কোচ খাই নাথাকে সেইটো আপোনালোকে চাব। চিলাইটো মই বেছি দেখুৱাই থকা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে এনেকৈ আপোনালোকে চিলাই কৰি যাব। চাদৰখনৰ শেষৰখিনি মই কেনেকৈ চিলাওঁ আপোনালোকে এইখিনি মন কৰিব। এইটো এনেকৈ ভাঁজ কৰি দি এনেকৈ ভিতৰলৈ সুমুৱাই দি চিলাইটো চিধাকৈ মাৰিব। এয়া এতিয়া চাদৰখনৰ এইটো মোৰ এনেকৈ ভিতৰলৈ সুমুৱাই দি চিধাকৈ চিলাইটো মাৰিব। এইখিনি আগৰ চিলাইটো দেখুৱাৰ ধৰণে এনেকৈ চিলাই কৰি যাব। এনেকৈ আপোনালোকে মূৰটোলৈ আনটো মূৰলৈ চিধাকৈ চিলাই কৰি যাব মই দেখুৱাৰ ধৰণে। চাদৰৰ পতি লগোৱাটো বেছি টান কাম নহয়, অতি সহজ। এইখিনি এনেকৈ ভাঁজ কৰি ভিতৰলৈ সুমুৱাই দি চিধাকৈ চিলাই কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।